নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সাদৰেৰে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টিত মই আমাৰ সকলোৰে পৰিচিত চিৰসেউজ অভিনেতা দেৱানন্দ আৰু ৭০ দশকৰ জনপ্ৰিয় ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। খুব হেঁপাহ আছিল ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ দেৱানন্দৰ লগত একেলগে ছবিত অভিনয় কৰিবলৈ। দেৱানন্দও আশা কৰিছিল ৰাজেশ খান্নাৰ লগত অভিনয় কৰাৰ। এনে সুযোগ আহিছিল। যশস্বী পৰিচালক যশ চোপড়াই ৰাজেশ খান্না আৰু দেৱানন্দৰ ওপৰত ছবি নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল। ইতিমধ্যে ৰাজেশ খান্নাও সিদ্ধান্ত উপনীত হৈছিল তেওঁ অভিনয় কৰিব। কিন্তু যেতিয়া স্ক্ৰিপ্ট লৈ যশ চোপড়াই দেৱানন্দৰ ওচৰলৈ গৈছিল আৰু দেৱানন্দক শুনোৱা হৈছিল ছবিখনৰ স্ক্ৰিপ্ট আৰু কাহিনী মতে দেৱানন্দক ডাঙৰ ককায়েক আৰু ৰাজেশ খান্না হ'ব সৰু ভায়েক। ডাঙৰজন হ'ল মাফিয়া ডন লিডাৰ আৰু সৰুজন হ'ল এজন পুলিচ ইন্সপেক্টৰ। দেৱানন্দে কাহিনীটো মন পুতি শুনিল আৰু পিছত ক'লে, মোৰ কাহিনীৰ লগত মোৰ চৰিত্ৰটো খাপ নেখাব। এনেদৰেই যশ চোপড়াৰ সপোন হৈয়ে ৰ'ল। যশ চোপড়াই এইবাৰ চিন্তা কৰিলে শশী কাপুৰক ভায়েক ৰবিৰ চৰিত্ৰ আৰু ককায়েক বিজয়ৰ চৰিত্ৰত অমিতাভ বচ্চনক লৈ ছবি নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। শশী কাপুৰে সেই সময়ছোৱাত যথেষ্ট জনপ্ৰিয় ছবি উপহাৰ দিছিল আৰু অমিতাভ বচ্চনেও জঞ্জীৰ ছবিৰ জৰিয়তে এংগ্ৰি হিৰো হিচাপে পৰিগণিত হয়। জঞ্জীৰ ছবিখনেই অমিতাভ বচ্চনক সফলতাৰ শিখৰত তুলি ধৰিবলৈ সক্ষম হয়। যশ চোপড়াই নিৰ্মাণ কৰা এই ছবিখনেই হ'ল সেই সময়ৰ 1974 চনৰ ছবি দিৱাৰ ছবিখনেই এই সময়ত ব্লকবাষ্টাৰ ৰূপে পৰিগণিত হৈছিল। এনেদৰেই দেৱানন্দ আৰু ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ মাজত একেলগে চিনেমা কৰাৰ আশা সফল নহ'ল। সেই একে সময়ছোৱাতে 1964 চনত মুক্তিপ্ৰাপ্ত অমৃত গৰীব নামৰ হিট ছবিখনতো প্ৰথমতে ৰাজেশ খান্নাকেই লোৱাৰ সিদ্ধান্ত কৰিছিল। কিন্তু ৰাজেশ খান্নাই সেই সময়ত সময় দিব নোৱাৰাৰ বাবে ৰাজেশ খান্নাৰ ঠাইত চিৰসেউজ অভিনেতা দেৱানন্দক লৈ ছবিখন নিৰ্মাণ কৰি উলিয়ায়। এনেদৰেই দেৱানন্দ আৰু ৰাজেশ খান্নাৰ মাজত কোনো এখন ছবিতে দুয়োজনক দেখা পোৱা সৌভাগ্য ঘটিল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে লাইক আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। শেষত ধন্যবাদেৰে।